পাঠকলম দিবলৈ ক'লে তেতিয়া আমি আমাৰ সন্মানীয় বিধায়ক ছাৰৰ লগত আলোচনা কৰিলোঁ আৰু বিধায়ক ছাৰৰ দিহা পৰামৰ্শ মতে আমি এই ৰাস্তাটো পাঠকলম অৰ্থাৎ এষ্টিমেট আমি ঊৰ্ধ্বতম মহলত অৰ্থাৎ মুখ্য অভিযন্তা কাৰ্যালয় গুৱাহাটীত আমি ইয়াত দিছিলোঁ আৰু সেই মৰ্মে আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে এই ৰাস্তাটো আমাক অসম চৰকাৰে অনুমোদন দিলে। ইনফ্ৰাষ্ট্ৰাকচাৰ হাতীগাঁও গুৱাহাটী বুলি এজন কণ্ট্ৰেক্টৰক তেখেতে এই কামটো অনুমোদন পাইছে আৰু তেওঁ কামটো নিৰ্মাণ কৰিব। এই কামটো বনোৱাৰ নামত এই পথটো বনোৱাৰ নামত 152 লাখ অৰ্থাৎ 1 কোটি 52 লাখ টকা ইয়াত খৰচা কৰা হ'ব আৰু ইয়াত চাৰ্ফেচ ICBT অৰ্থাৎ পেভাৰ ব্লক দিয়া হ'ব। এইখিনি আৰু ইয়াৰ পিছত গৈ আমি মেডেটাৰী বজাৰৰ পৰা পাতলিকুচি LP স্কুললৈকে তাতে কিছু ৰাস্তা বেয়া আছে, সেইখিনি ৰাস্তাৰ কাম আমি এতিয়া শুভ উদ্বোধন কৰিম। সেই কামখিনিও আৰম্ভ হৈ যাব আৰু ইতিমধ্যে আমি জনীয়া বজাৰৰ পৰা বাংলিপাৰাৰ যিটো ৰাস্তা, এই বাংলিপাৰাৰ পৰা গড়াইমাৰীলৈকে আমাৰ সমষ্টিৰ যিটো অংশ সেইখিনিও আমি শুভ উদ্বোধন কৰিছোঁ। সেই কামখিনিও মেৰামতি হ'ব, কাম হৈ যাব। আৰু ইয়াৰ আগত আমি যোৱা সপ্তাহত আপোনালোকে দেখিছে কলগাছিয়া বালাপাথাৰ গুনিয়ালগুৰি TND ৰাস্তা, ইয়াৰ পিছত আমি জনতা বজাৰ মছজিদ বিটাৰ ৰোড, ইয়াৰ পিছত আমি বৰবিটা বজাৰৰ পৰা আপৰুবিৰ ৰোড ৰাস্তা, ইয়াৰ পিছত আমি আৰু ঠাইত আৰু আমি আৰম্ভ কৰিম চেনিমাৰীৰ পৰা আৰম্ভ কৰি বৰবিটা একেবাৰে ময়নগুৰিলৈকে সেইটো ৰাস্তা, চেৱৰাৰচৰা বজাৰৰ পৰা শৈলমাৰী হৈ যিটো হাতচাৰা ৰাস্তা সেইটো ৰাস্তাৰ কাম আমি আৰম্ভ কৰিম 2 দিনৰ ভিতৰতে। আৰু কান্দুলিয়াৰ পৰা বৰবিটা এপ্ৰ'চ যিটো ৰোড সেইটোৰ কামো আমি 2 দিনতে আৰম্ভ কৰিম। ইয়াৰ পিছত আমাৰ বৰডাঙা মাথাউৰিৰ যিটো অংশ বাকী আছে সেই কামখিনিও আমি অলপ দিনৰ ভিতৰত আমি আৰম্ভ কৰিম। এইখিনি কাম আমি এইবাৰ হাতত পাইছোঁ আমি মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি, মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ পকীপথ নৱীকৰণ আঁচনি, এই 3টা আঁচনিৰ অধীনত আমি এইখিনি ৰাস্তা কৰিলোঁ। আৰু কিছুদিন আগত আপোনালোকে দেখিছে এই পূব বেল্টত আমাৰ বৰপেটা মেডিকেল কলেজৰ পশ্চিম ফালে ৰাঙাপানীৰ পৰা আৰম্ভ কৰি গাগলমাৰীলৈকে এইটো আমাৰ নদীৰ যিটো মাথাউৰি আছিল সেইটো ডেভেলপমেণ্টৰ কাম চলি আছে আৰু তাতে কিছু প্ৰটেকশ্যনৰ কামো হৈ আছে আৰু ৰাস্তাটো পকীও হৈ আছে। 7.5 কোটি ব্যয় সাপেক্ষে ৰাঙাপানীৰ পৰা গাগলমাৰীলৈকে সেই কামটোও চলি আছে। হয়, এইটো বহুতৰ সেইটো হয়তো মনত এই কথাটো আছে বা এই কথাটো মোকো কয়, কিন্তু সেই অভিযোগখিনি শেষ কৰাৰ কাৰণে অভিযোগ যাতে জনগণৰ নাথাকে এইবাৰ বিধায়ক হৈ মই সৰ্বপ্ৰথম আজিৰ পৰা আপোনালোকে দেখিছে 3 মাহমান আগত 7.5 কোটি ব্যয় সাপেক্ষে পূব ফালে ৰাঙাপানীৰ পৰা আৰম্ভ কৰি গাগলমাৰীলৈকে যিটো মাথাউৰি কাম ৰোড এই আৰু নদীৰ প্ৰটেকশ্যনো আছে এই কামখিনি মই তাতে আৰম্ভ কৰিছিলোঁ। সৰ্বপ্ৰথম এইবাৰ বিধায়ক হৈ 7.5 কোটি টকা নদীৰ পূব ফালৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। আজিও 3টা কাম আৰম্ভ কৰিলোঁ। ইয়াৰ কেইদিন আগতো মই জনীয়া বাংলিপাৰাৰ কাম আৰম্ভ কৰিছোঁ। অনাগত দিনতো আৰু বহুকেইটা কাম হাতত মই ল'ম। গোবিন্দপুৰ তাতে এটা কাঠৰ দলং মোৰ MLA LEDৰ পৰা 20 লাখ টকা মই তাতে দিছোঁ যে 20 লাখ টকা ব্যয় সাপেক্ষে কাঠৰ এটা দলং বনাই দি ছাত্ৰ ছাত্ৰীৰ যোগাযোগৰ কাৰণে যাতে ভাল সুবিধা হয় সেইখিনি পূব বেল্টতে মই সেইখিনি ব্যৱস্থা লৈছোঁ। তো আৰু ল'ম, এই অভিযোগখিনি যাতে জনগণৰ নাথাকে তাৰ কাৰণে মই চেষ্টা কৰিম।